নমস্কাৰ, মই M.P ইণ্ডিয়ান ব্লগাৰ চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আজি ইয়াত বিশেষকৈ কেঁচুকোনা কোচত এখন বিশেষকৈ এটা ইনভেষ্টিগেশ্যন কৰা হৈছিলে। আপুনি যেতিয়া দেখিছে নিশ্চয় কেঁচুকোনা কোচত বান্ধৰ যিটো সেইকাৰণে এতিয়া ইতিমধ্যে আসামৰ যোনবোৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা তেওঁলোক আহিছিলে আজি বিশেষকৈ বান্দৰ খেলিবলৈ, কিন্তু বান্দৰবোৰ আজি পলাই পত্ৰ দিলে তেওঁলোকক দেখিয়ে। আমাৰ এখন গাঁৱত কেঁচুকোনা কোচ গাঁও কেঁচুকোনা কোচ গাঁও হয়। ইয়াতে বান্দৰ বহুত ভিৰ বহুত অত্যাচাৰ কৰে বান্দৰ মানুহে বহুতে সম্পূৰ্ণ দি আজি তেওঁলোকক অনা হৈছিলে, কিন্তু তেওঁলোকে সফল হ'ব নোৱাৰিলে। এনেকৈ চাওক আপোনালোকে পৰিৱেশটো ইয়াৰ আশে পাশে বহুত বান্দৰ আছে। কেঁচুকোনা কোচ গাঁও অঞ্চলটো আচলতে জংঘল বুলি কয়। সেইকাৰণে বান্দৰবোৰ আৰু কষ্ট যিহেতু মই ইমানতে সামৰিছোঁ এইটো এটা হৈছে বিশেষকৈ এটা আপডেট। এখন গাঁৱত যে বান্দৰ আছে সেই বিষয়টো লৈ ভিডিঅ' বনাইছিলোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেন্তে এটা বিশেষকৈ ছাবস্ক্ৰাইব কৰিব। যদি ইমান ভাল পোৱা নাই কমেণ্টত জনাব যে ভাল পাইছেনে বেয়া পাইছে, কিন্তু ইমান স্পষ্ট হোৱা নাই। তেও মই আপোনালোকক এই আপডেটটো দিছোঁ আৰু বাই বাই। আজি ইমানতে ভিডিঅ'টো সামৰিছোঁ। বাই বাই।